হাই ভিউৱাৰ্ছ মই প্ৰিয়দৰ্শিনী আপোনালোকে চাই আছে ইউটিউব চেনেল ৰোডালি এই চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক বহু সংখ্যক শিল্পী তথা অভিনেতা অভিনেত্ৰীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ পিছতে শেহতীয়াকৈ নীল আকাশে এটা ৰাজনৈতিক দলত যোগদান কৰিব বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল এই সন্দৰ্ভত ফেচবুক লাইভ যোগে নীল আকাশে কয় ৰাজনৈতিক দলত যোগদান কৰাৰ খবৰ একেবাৰে মিছা এয়া ভুৱা প্ৰচাৰ মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰো মই গান গোৱা মানুহ গান গাই ভাল পাওঁ মোৰ আটাইতকৈ ভাল লগা কামটো হৈছে গান গোৱা মোৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা গান গোৱা এৰি আন কামত মই নাযাওঁ মোৰ চাকৰি এটা আছে বৰ্তমান মই মৰাণত আছোঁ অইল ইণ্ডিয়াত বিজেপি দলত যোগদান কৰাৰ কোনো অভিপ্ৰায় নাই পৰিকল্পনাও নাই যদি কিবা কৰোঁ ৰাইজৰ পৰামৰ্শ লৈয়ে কৰিম গান গাই ভাল পাওঁ গান গায়ে থাকিম সমাজৰ বাবে কৰিবলগীয়া কামবোৰ এনেকৈয়ে কৰি যাম তাৰ বাবে কোনো ৰাজনৈতিক দলত মই যোগদান কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই নাভাবোঁ কোনোবাই ক'ৰবাত যোগদান কৰিছে তাত মোৰ ব্যক্তিগতভাৱে ক'বলগীয়া একো নাই আশা কৰিম তেওঁলোকে যি উদ্দেশ্য লৈ গৈছে সেয়া সমাজৰ বাবে হওক